নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল যিসকল ফাউণ্ডাৰ্ছে এতিয়াও আপোনাৰ ইক'ছিষ্টেমত লগিং কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকৰ কাৰণে। কাৰণ এই লিংকটো যিটো লিংকৰ জৰিয়তে আপোনালোকে ব্যৱসায়টো আগবঢ়াব পাৰিব, যিটো লিংকৰ জৰিয়তে আপোনালোকে ইমান ডাঙৰ সপোনবিলাক দেখিছে, কাৰণ এই লিংকটো যদি আগে ভাগে বাকী সকলে লৈ যায় তেতিয়াহ'লে আপোনালোকে ডেফিনেটলিটো বঞ্চিত হ'ব লাগিব। গতিকে একদম চিম্পুল প্ৰচেছ। ফাউণ্ডাৰ লগিং কৰক, প্ৰচিডত যাওক। প্ৰচিডত গৈ আপোনালোকৰ ডেফিনেটলি অৱশ্যে দুটা বস্তু আহিব লাগিব। আপোনালোকৰ নামটো আহিব লাগিব, আপোনালোকৰ জিমেইল একাউণ্টটো আহিব লাগিব। তাৰপিছত বাকী ফৰ্মখন ফিল আপ কৰক, বাছ মেইল ক্ৰিয়েট হৈ গ'ল। আপোনালোকে ইক'ছিষ্টেম সোমাই যাওক। আৰু সোমাই যোৱাৰ পিছতে, কাৰণ লিংকটো যে আজি বা কালি নহ'লেও খুব বেছি দিন নালাগে, কিন্তু ইতিমধ্যে আপোনালোকে আপডেটবিলাক পাইছেই, খুব বেছি দিন নালাগে, হয়তো এসপ্তাহৰ ভিতৰত ওলাই যাব। গতিকে যিমান পাৰে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু ইক'ছিষ্টেমত যাওক, নিজৰ লিংকটোৰ হকদাৰ হওক, বঞ্চিত নহওক। গতিকে আমাৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যেন আমি আপোনালোকক সহায় কৰিব পাৰোঁ। ধন্যবাদ।